কিন্তু সান্তাল জনগোষ্ঠীয়ে কোনো জনগোষ্ঠীর মাটিও কিনা নাই আর এই সান্তাল জনগোষ্ঠীয়ে বেলেগ জনগোষ্ঠীর মাটি নিকিনা জনগোষ্ঠী আর এই জনগোষ্ঠী চাহ জনগোষ্ঠী কেনেকৈ হল বহুতে ক'ব খুজিছে যে সান্তাল জনগোষ্ঠী বিহাৰ বেংগল ঝাৰখণ্ড উৰিষ্যাৰ পৰা ইয়াত অসমত লৈ অহা হৈছে মই ক'ব বিচাৰিম যে সান্তাল জনগোষ্ঠী কোনো বিহাৰ বেংগল ঝাৰখণ্ডৰ পৰা অহা নাই এই সান্তাল জনগোষ্ঠী প্ৰাক ঐতিহাসিক যুগত যেটো পানীকান্ত কাকতিয়ে লিখিছে দি গডেছ অফ মাদাৰ কামাখ্যা দি আসামিজ ইটস ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট তাতে কৈছে যে এই অসমীয়া ভাষা যেটো আছে এই অসমীয়া ভাষাটো বড়ো ভাষা আৰু সান্তালী ভাষা আৰু মুণ্ডাৰী ভাষাৰ যোগ হৈ অসমীয়া ভাষাৰ সৃষ্টি হৈছে আমাৰ ভাষা আৰু বড়ো ভাষাৰ যোগ হৈ যদি অসমীয়াৰ ভাষা সৃষ্টি হৈছে আমি কেনেকৈ বাহিৰৰ পৰা অহা জনগোষ্ঠী হ'ব পাৰোঁ পানীকান্ত কাকতিয়ে কৈছে যে মাদাৰ গডেছ অফ কামাখ্যাত যে যিজন কামৰু সেই কামৰু গুৰুজনে সেই সান্তাল লিডাৰ কামৰুৱে পোন প্ৰথমে কামাখ্যা দেৱী অৰ্থাৎ নীলাচল পাহাৰৰ ওপৰত যি মন্দিৰ নিৰ্মাণ কৰিছিল সেই মন্দিৰটোকে পৰৱৰ্তী সময়ত অসমৰ বুদ্ধিজীৱীসকলে তাক কামাখ্যা হিচাপে নামাকৰণ কৰিলে আৰু সেই কামৰু গুৰুৰ নামত সাঁওতাল জনগোষ্ঠীয়ে বিভিন্ন উৎসৱ বিভিন্ন পাৰ্বণ বিভিন্ন ৰীতি নীতি আজিও উদযাপন কৰি আহিছে সেইকাৰণে সাঁওতাল ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বিভিন্ন বৃহত্তৰ সাঁওতাল জনগোষ্ঠীৰ দল সংগঠনৰ সহযোগত এইবাৰ এই যে কামৰু শব্দৰ পৰাই যে এটা সময়ৰ কামৰূপ হৈছিল আৰু কামৰূপ শব্দৰ পৰাই পৰৱৰ্তী সময়ত প্ৰাগজ্যোতিষপুৰৰ পৰা পৰৱৰ্তী সময়ত অসম দেশত নামাকৰণ হ'ল তাত সাঁওতালসকলৰ অৱদান আছে আৰু এই সাঁওতালসকলে এই কামৰূপ শব্দ যিটো এই কামৰূপ শব্দটো খুব জনপ্ৰিয় শব্দ অন্তৰৰ পৰাই কামৰূপ শব্দটো ভাল পায় কাৰণ তেখেতসকলৰ দেৱতাৰ তেখেতসকলৰ গুৰুৰ নামত নামাকৰণ কৰা হয় এই অসম দেশখনক আৰু সেইকাৰণে অসম দেশখনক সান্তালসকলে অসম নকয় সান্তালসকলে অসম দেশখনক কামৰূপ বুলিয়ে কয় সেইকাৰণে আমাৰ ইতিহাস আমাৰ ট্ৰেডিশ্যন আমাৰ কালচাৰ এইবিলাক চৰকাৰৰ ওচৰত অন্যান্য আগবাঢ়ি যোৱা জনগোষ্ঠীৰ ওচৰত উপস্থাপন কৰিবৰ কাৰণে আমিও যে খিলঞ্জীয়া জনগোষ্ঠীও আমিও যে আমাৰো যে ইয়াত ইতিহাস আছে আমিও জীয়াই থাকিব বিচাৰিছোঁ আমিও অসমৰ উন্নতি বিচাৰিছোঁ অৱনতি বিচৰা নাই এই কথাটো উপস্থাপন কৰিবৰ কাৰণে ওদালগুৰি জংগলবৰী গাঁৱত এইবাৰ কামৰূপ উৎসৱ মহোৎসৱ আমি উদযাপন কৰিব বিচাৰিছোঁ আৰু এই মঞ্চৰ পৰাই সমগ্ৰ জাতি জনগোষ্ঠীৰ অভিভাৱক বিভিন্ন জাতি জনগোষ্ঠীৰ নেতৃবৃন্দ বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠন সকলোলৈকে মই মেছেজ দিব বিচাৰিছোঁ যে আপোনালোকে অকল সান্তালৰ উৎসৱ নহয় এই বৃহত্তৰ অসমীয়া জনগোষ্ঠীৰ এই উৎসৱ বুলি মই ক'ব বিচাৰিছোঁ আৰু এই উৎসৱত সকলোৱে দলে বলে যোগদান কৰাটো মই সমীচীন হোৱা বুলি ভাবোঁ নিয়োগ তেৰে Abo bon barayaa je abo santal ko hasa